নমস্কাৰ নমস্কাৰ কি খবৰ সকলো ভালে আছে নিশ্চয় অসম সন্তান বিতুপন ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু আছে আজি ভাওনা বিশেষকৈ মোৰ ভাওনা ব্লগিং কেতিয়াবা এনেকৈ ফুৰিবলৈ গ'লে কিবা কিবি ব্লগ বনাওঁ কিন্তু বিশেষ হৈছে আমাৰ ভাওনা ব্লগিং আজি ভাওনা আছে দেৰগাঁও কিবা সত্ৰ এখনত আছে এইফালে চিকাৰীঘাটৰ ফালে গৈ আপোনাৰ ফেৰীও পাৰ হ'ব লাগিব কিন্তু মাজুলী নহয় কিন্তু ফেৰী পাৰ হ'ব লাগিব আৰু এতিয়া বাজিছে আপোনাৰ এটা ঘৰৰ পৰা 1 বজাত ওলাইছোঁ 1লে 5 মিনিট আছে এতিয়া মই গৈ আছোঁ আমাৰ চকীহাটৰ মানসৰ ঘৰলৈ মানসে মই আজি জয় বিজয় বাকী সন্দামকো কৰিব লাগিব বুলি কৈছে আজি মানসে মই কৰিম বৃন্দাবনৰ এখন হৈ গৈছে অলপ দিনৰ আগতে হৈ গৈছে ভাওনা এখনত মানসে মই জয় বিজয় কৰিছিলোঁ আৰু সেইখন ফটোকে মানে সেইদিনাখন যিখন ফটো মাৰিছিলোঁ মানসে মই সেইখনকে বেনাৰত লগাই থোৱা আছে বেনাৰখন দি দিছোঁ চাওক এইখন স্ক্ৰীণত আহি আছে বেনাৰখন এইখনেই আজি ভাওনা আমাক আজি ভাওনালৈ নিমন্ত্ৰণ কৰিছে দেৰগাঁৱৰ টপা বিতুপন সিও বিতুপন বৰা ময়ো বিতুপন বৰা বাকী সি হৈছে টপা হা মই মানে অকণমান গৈছেগৈ আৰু চলিটো চুকটো কিন্তু যায় আৰু গম পায় আৰু মই মাজতে গুজৰাটতো আছিলোঁ তেতিয়া গুজৰাটৰ পানীটো অলপ চল্ট এণ্ড নিমখ থাকে তেনেকুৱা ধৰণৰ কাৰণে গ'ল আৰু তাৰপিছত ভাওনাও এনেকৈ চুলি তুলি পিন্ধি থকা হয় তেনেকৈ অলপমান যায়গৈ তাৰপিছত বাইক চাইক ৰাইডো কৰি থাকোঁ মই ৰাইড কৰি খুব ভাল পাওঁ জানেই যিসকলে জানে মই বাইকতে যাওঁ প্ৰায়ভাগ আজিকালিহে অলপ গাড়ীত যাবলৈ লৈছোঁ আৰু পীযুষ দা কাকু দা এনেকৈ আছে মানে চিনাকি মানুহখিনি গাড়ীত যাবলৈ লৈছোঁ বাকী মই বাইকতে যাওঁ যিমান পাৰোঁ আগতে বাকী আজি ভাওনা কৰি ভাল লাগিব আজি বহুতখিনি মানুহ আজি থিয়েটাৰ মানুহ এজন আছে সেইটো বিতুপন ক'লা বিটু বুলি কয় মানে ক'লা বিটু সেইটো থিয়েটাৰৰ পৰা আহিছে থিয়েটাৰ কৰি আছিলে তাৰপিছত ভাল লাগিছে এইখন এনেকৈ পৰহি এখন বোকাখাটৰ ভাওনা কৰিলোঁ আমাৰ দীপাংকৰ দা যে থিয়েটাৰত আছিলে বৰদৈচিলা আকৌ অঞ্জলি চিৰিয়েলখনত আছিলে ধাৰাবাহিকখনত সেই বাবুদাও কৰিলে প্ৰথম চিৰিয়েল আৰু থিয়েটাৰৰ পৰা অহাৰ পিছত একেলগে কৰিলোঁ মই আৰু দৌপানীয়ে জয় বিজয় কৰিছিলোঁ বাকী ভাল লাগিছে মহেশ দাও সেইদিনাখন তাৰ আগদিনাখন মহেশ দাও থিয়েটাৰৰ পৰা আহিছে এতিয়া সেনাও প্ৰথম ভাওনা কৰিছে একেলগে কৰিলোঁ ভাইটিয়ে মই জয় বিজয় আছিলোঁ বাকী ওলাইছোঁ আৰু দেৰগাঁৱলৈ এতিয়া মানসৰ ঘৰলৈ যাম মানসৰ ঘৰত বাইক থৈ চকীহাটৰ ওচৰত বাইক থৈ দুইটা আকৌ মানসৰ বাইক লৈ যাম দেৰগাঁও চাৰিআলি বা গোটেইখিনি লগ হ'ম লগ হৈ ফেৰী আছে 2টা নে 2:10 তেনেকুৱাত আছে তাৰপিছত যাম দেখাম আৰু আজি আছে ভাওনা সত্ৰত আৰু সত্ৰত মানে কালি ফোন কৰি কৈছে যে বিতুপন দাহঁতে চুৰিয়া আৰু গামোচা কম্পালচৰি তাত নহ'লে চুৰিয়া গামোচা নহ'লে মানে সোমাবলৈ নিদিয়ে গতিকে লৈ লৈছোঁ আৰু বাইকতে এতিয়া মই ওলাইছোঁ চাই থাকক ভিডিঅ'টো বহুত নম্বৰত আহিছোঁ আৰু বহুতে লগ পালে সুধিয়ে থাকে বিতুপন দা কি হ'ল ভিডিঅ' নিদিয়া হ'ল আজিকালি কি হ'ল মানে ৰাঙা দা বিতুপন দা আমাৰ দাদু দা নিপন দা প্ৰণৱ দা এহঁতৰ চেনেলৰ ওলাওঁতে মানে মই পাহৰিয়ে গৈছোঁগৈ নিজৰ চেনেলটোৰ কথা গতিকে ভিডিঅ' বহুত নম্বৰত বনাইছোঁ মৰম দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক মই আকৌ বনাম এতিয়া নতুনকৈ আকৌ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ ভিডিঅ' পূৰা বনাম আপোনালোকে মৰম দিয়ক অসম সন্তান বিতুপন ঘূৰি আহিছে অসম ক'তো যোৱা নাছিলোঁ এনেই মানে কিছুমান পাৰ্চনেল কামৰ কাৰণে বনোৱা নাছিলোঁ এনেকৈ মোবাইলটাও অকণমান হেৰি হৈ আছিলে আগৰ মোবাইলটো অলপ বেয়া হৈ আছিলে গতিকে অসম সন্তান বিতুপনলৈ চেনেললৈ স্বাগতম জনাইছোঁ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ব'লক আজি আছে ভাওনা নৃসিংহ মুৰাৰী এইখন হৈছে ভোগদৈ বজাৰ আমাৰ লাহতি নোপোৱাৰ আগত জেচি ফালৰ পৰা আহিলে পায় এইখন দেওবাৰে বহে বিশেষকৈ আৰু আজি দেওবাৰ গতিকে পূৰা নিমাময় পৰিৱেশ খুব কম জনসংখ্যা আছে ৰাজপথত আমি এতিয়া মাছৰহাট নামঘৰ ফ্ৰণ্টেদি গৈছোঁ কাৰণ গৈ আছোঁ বৰ্তমান চকীহাট মানসৰ ঘৰলৈ এয়া মানসৰ ঘৰ পালোহি আৰু বাকী বাইক ইয়াতে ৰাখিছোঁ কিন্তু মানসৰ ঘৰ এইকেইটাই মানে অশান্তি একদম ভৰিয়ে হাতে গৈছে 5টা আছে এইকেইটা সৰিলোঁ এটা সেইফালে গৈছে এইটো এটা এই মানসে মানে এই দগি লাভাৰ এটা দিবা নি চিৰিয়াছলি কৈছোঁ এটা লৈ ল'ম হা আমাৰ ঘৰ যাবি নি আমাৰ ঘৰ যাবি এই তোকো কৰিব লাগে হা তোক কৰিব লাগে নি তোক বৰ ভাল পাইছে একদম শুই দিছে দুইটা ঐ কামোৰ কি হ'ল ৰাঙাদা উদীপ্ত দা এনেকৈ কাজিয়া লাগি আছে যে কি হ'ল মাত বোল নাই নি বহুত দিন কি হ'ল ৰাঙাদা উদীপ্ত দাক বগৰাই দিছে দেখোন মানসৰ ঘৰত বাইক থৈ আহিলোঁ আমি এতিয়া ভৰাই ল'বগৈ লাগিব তেল আৰু তেলৰ ভিডিঅ' কৰি লৈছোঁ বগা ভিতৰত তেলৰ পইচা দিম বুলি কৈছে দেৰগাঁও পাইছোঁহি আৰু বাকী আমি খাই লৈছোঁ এইটো এনাৰ্জি কি খাইছে এনাৰ্জি খাই লৈছোঁ আৰু দেৰগাঁও পাইছোঁহি তথাপিতো আহি আছোঁ ৰ'বা বৰ্তমান আমি আহি পাইছোঁ দেৰগাঁও চাৰিআলি ৰাইট চাইডে গৈ অলপ দূৰতে ৰখিব লাগিব
চিনি পাইছা নে অলপ দিনৰ আগত ভিডিঅ' ভাইৰেল হৈ গৈছে যে আমাৰ ডিম্পল মিঠৈৰ লগত জড়িত ব্যক্তিজন এই ভাইৰেল হৈ গৈছিলে যে মাজতে অলপ আজি বোলে কেঁচাক ভাইৰেল ডিম্পলক ভাইৰেল কৰিছ তই মিঠৈ ইমান প্ৰিয় কেলে বাৰু তোমাৰ মই নহয় ৰাতিপুৱা মানে হেৰি হয় এই বাগানৰ মানুহক মানে চাহ তাহ দিবলৈ বিস্কুট চিস্কুট কেতিয়াবা নাথাকেতো সেইটো কাৰণে সেই ভাওনা কৰি ভাওনা ঘৰৰ পৰা মিঠৈ লৈ আহোঁ লাগে আকৌ মিঠৈ ভৰাই থাকোঁতে কিছুমানে আকৌ মিঠৈ চুৰ বুলি ভিডিঅ' বনাই এইটো ৰাঙা আৰু মই নহয় কেঁচা ভিডিঅ'টো মই বাৰু খজুলিহে সাক্ষাৎ আছে আমি পাইছোঁ ইয়াত আছে এই বাকী আমাৰ এইবাৰ সুমন দা আছে এখনে কৈছিলোঁ আজি ছেকেণ্ডখন ভাল আজি ইন্দ্ৰ নি বগা ভিডিঅ' কি কৰিব অ' মাই গড এয়া আছোঁ দাদাজনৰ নামটো নাজানো বাৰু কি হ'ব আজি কি কৰিব হ'ব যা এয়া হেল্ল' ৰিদীপ দা ৰিদীপ দা এয়া ডেৰগাঁও চাৰিআলি দেখিছা ৰিদীপ দাক লগ পালোঁ বাকী আমাৰ এইটো নহয় এইটো সীমান্ত এইটো এই সীমান্ত চা এই সীমান্ত বেয়া হেৰি খাইছে ডেৰগাঁও চাৰিআলি পালোহি বাকী আমনি লাগিছেগৈ আমাৰ আমি বিদ্যুৎ মহন্ত যে মহন্ত বোলাটো সেইটোলৈ ৰৈ আমনি লাগিছে চবৰে বাকী আমি চাহ একাপ খাই লৈছোঁ চাহকাপ মানুহে খুৱাইছে দেই মই ষ্টিং খুৱাই লৈ চাহ খুৱাইছোঁ গৈ আছোঁ পাই গ'লোঁ এতিয়া আমাৰ এইটো কি চৰাই চাপৰি ঘাট এইটো আমি এইফালৰ পৰা এতিয়া ফেৰীত পাৰ হ'ম কিন্তু মাজুলী নহয় এইটো আজি হৈছে আপোনাৰ ভাওনাৰ কণ্ট্ৰেক্টৰ নহয় ই কণ্ট্ৰেক্টৰ ককাই কণ্ট্ৰেক্টৰ আৰু ভায়েক ঠিকাদাৰ একো নহয় এনেই কৈছে আৰু মই যে কৈছিলোঁ আহোঁতে থিয়েটাৰৰ মানুহ এটা আহিছে বুলি এইটোৱে ই আজিকালি ভাওনা সংগ্ৰাম নকয় আজিকালি এনেকৈ কয় দাদা এই বগুণৰ পৰা আমি টেক কৰিব লাগিব এনেকৈ কয় মানে ই মানে থিয়েটাৰ টাইপত কয় মানে বস্তুটো আৰু বাকী হৈছোঁ মই বিতুপন বৰা এইটো বিতুপন কি তুমি বিতুপন বৰা আৰু তুমিও বিতুপন বৰা আমি তিনি বিতুপন বৰা মই মিঠা বনীয়া বিতুপন বৰা মই অসম সন্তান এইটো ক'লা বিতু ডেৰগাঁও বিখ্যাত আৰু এইটো বগা বিতু টপা মানে জনিদাৰ ভায়েক জনিদা আপোনালোকে চিনি পাইছে ন জনিদাক চিনি পাই জনিদাৰ ভায়েক আমাৰ 1 নম্বৰ জনিদাটো হৈছে ৰিদীপ দা 1 নম্বৰ জনিদাটো হৈছে ৰিদীপ দা আৰু 2 নম্বৰটো এইটো 300 মান আমি আজি তিনি বিতুপন লগ খাইছোঁ ফটো এখন মাৰিম আৰু তিনি বিতুপনে তাৰপিছত ইনষ্টাগ্ৰামত দিছোঁ ফটোখন চাওক আৰু আজি আমাৰ ছেটিংছ হৈছে পটীয়াগড় জোনদাহঁতৰ এইখন ফিক্সকৈ লগাই লৈছে বেনাৰখন কিন্তু এটা কথা হ'ল কি মানে এই ঘাটটো পাৰ্মানেণ্ট ঘাট নহয় মানে সদায় মানুহ অহা যোৱা কৰা ঘাট নহয় গতিকে ফেৰী যিখন আছে তাত গাড়ী উঠোৱাৰ কোনো ব্যৱস্থা ভালকৈ নাই গতিকে আমাৰ বস্তুখিনি ফেৰীত এতিয়া উঠাই লৈছে এনেকৈ সকলো লাগি আছে গাড়ীৰ পৰা আনলোড কৰি লৈছে ফেৰীলৈ আৰু ইফালৰ পৰা গাড়ী পঠিয়াই দিব তই ভিডিঅ' কৰিলি এটা ভূ হ'লে তই প্ৰেক্টিচ কৰ ভূ আকাশে কি বাদ্য বাজত আমাৰ বিজয় আছে আজি দিতি পাইছে চক ৰাইজ পাপৈ নবৌ কি আপুনি আজি ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে ফেৰীত আহি আছোঁ বাকী আমাৰ ফেৰীৰ ওপৰত এয়া ফটো ছেশ্যন চলি আছে চবৰে কোনোৱে ব্লগো বনাই আছে বাকী বহুত দিন মাজুলীও যোৱা নাই তেনেকৈ ফেৰীত উঠা হোৱা নাই এয়া আমাৰ বাচ্ছা পাৰ্টি তাৰপিছত ফেৰীৰ ওপৰলৈ ময়ো উঠি আহিলোঁ দেখিছোঁ চিপছ ঠাণ্ডা বহুত আছে কিন্তু আমালৈ আনিছে বুলি ভাবিছোঁ নহয় আমালৈ বিকিবলৈ আনিছে তাত এয়া ভাওনাখন আহিছে কথা পাতি আছে আমাৰ তোমাৰ ভিডিঅ' এখন ভাওনালৈ আহি থাকোঁতে আৰু এখন ভাওনা আহি আছে হাঁহি চাওক ৰাইজ আৰু এখন ভাওনা আহি গ'ল এই হ'ব মানে হ'ব আৰু ৰাতি মই লগ পাওঁ না জেনেৰেটৰ ওলাব লাগে মানে দিনৰ কাৰ্যসূচী আপোনালোকৰ ৰাতি আপোনাৰ ডেস্ক মেকআপ লাইট চাউণ্ড জেনেৰেটৰ ডিজিৰ লগত আৰু ধৰক কথা পাতি এটা অলপ দূৰো আছে আপোনাৰ মই এতিয়া ঘপককৈ আপোনাক মই বাজেটটো কৈ দিব নোৱাৰিম কিমান পৰিব বুলি
আপোনাক অকণমান দেৰি 5 মিনিট ফোন কৰি আছোঁ। এনেকৈ আহি আমি ঘাট পাই গ'লোহি ইফালে সত্ৰৰ এইফালৰ ঘাটটো। বাকী গাড়ী আহি গ'ল আমাৰ বস্তু নিবলৈ। আৰু আমি এতিয়া আহি পালোহি সত্ৰ। এইখনেই সত্ৰ, সেইখন য'ত আজি ভাওনা হ'ব। প্ৰথমবাৰৰ কাৰণে আহিছোঁ। এইখন খুব ধুনীয়া লাগিছে পৰিৱেশটো। ৰাতি হৈ গ'ল আমি আহি পাওঁতে, দিনত দেখাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। এয়াই হৈছে নামঘৰৰ ভিতৰৰ পৰিৱেশ। মানস বগা বিধু টপা কেনেকুৱা ফিল? চিন্তা ওলমি আহিছে দেখিছ। কি সুন্দৰ কণ্ঠখনক। বিহু বিহু লাগেনে, নাচো নাচো লাগেনে, মোৰে কনে। বিদ্যুৎ দা খোৱাৰ প্ৰচেষ্টা চলি আছে। বিদ্যুৎ দা মানে এলা পচাকে টোপনি নাযায় ৰাইজ। নাচো নাচো লাগেনে কঠীয়া ভাৰ কাণলৈ যালে পথাৰলৈ, মুঠি নুমুঠি কৰি বাহিৰা নাচনি কোমল নাচনি এইটো তিনিখন গাল থকা মানুহ চক। অ' মোৰ কনে বিদ্যুৎ দা, আজিৰ দিনত কি ভাওনা লহাকৰ মইনাপাই নামঘৰ গৈছিল? আজি মইনাপুৰী নামঘৰলৈ গৈছিলোঁ। আৰু কি শপত খালে বোলে কিবা প্ৰতিজ্ঞা কৰিলে কিবা শুনিছে, হয় নেকি কথাটো? প্ৰতিজ্ঞা খালোঁ আজি। অ' মাই গড, এটা প্ৰতিজ্ঞা আজি পৰা নে কালি পৰা? প্ৰতিজ্ঞাটো আজিৰ পৰাই খাইছিলোঁ, কিন্তু ভাবি আছোঁ কাইলৈৰ পৰাই কৰিম। এইটো বেয়া কথা নহয়। প্ৰতিজ্ঞা কোনে কৰালে? হ'বলগীয়া জুনিয়ৰ। আমাৰ পাপৰিব। বাৰু প্ৰতিজ্ঞাটো নকওঁ বাৰু ভিডিঅ'ত, খালি প্ৰতিজ্ঞাটো পালন কৰিব পাৰিলে ভাল লাগিব বাৰু তাকে আজিৰ দেই। পৰা কৰোঁ নে কাইলৈৰ পৰা কৰোঁ চাই লওঁ। ৰাইজ চাওক, ল'ৰাটো ভাল হৈছে দেই, বিয়া পাতিব। মই আগতেও ভাল আছিলোঁ, এতিয়া হৈছোঁ ভাল। এতিয়া ভাল হৈছে, বেছি ভাল হৈছে। বাচ্ছা পাতি ৰেডি। বাকী নামকেইটা কৈ দে তহঁতৰ। নমস্কাৰ, মোৰ নাম শ্ৰী হীৰক চুতীয়া। তোৰ নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক বৰা। তোৰ নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্ঞান শইকীয়া। তোৰ বঢ়িয়া মজা। তই কি তামোল খাৱ নি? তামোল মেন নি তই? ৰাইজ ইয়াক য'তে লগ পাই তামোল এখন দিব, তামোল ভাল পায়। চক ফাউণ্ডেশ্যন কলৈলৈকে গৈছে, চক একদম মূৰৰ ওপৰলৈকে গৈছে ফাউণ্ডেশ্যন। ঐ এজনে মেকআপ মাৰিলে আপোনালোকৰ ফাউণ্ডেশ্যন বহুত যায় ন? একদম ওপৰলৈকে পাইগৈতো মালটো। চাওক কপাল মানে মূৰৰ আধালৈকে যায়, একদম ওপৰলৈকে যায়। চক আয়ো দাদা গম পাইছোঁ, আমাৰ এই ক'লাই কথা এটা ক'ব। ইয়াৰ কি হ'ল, চেলুনত কেইটকা লয়? 12 টকা। কেলে? 12 টকা লয়। আজি প্ৰহ্লাদ কৰিব। তোৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী বিজ্ঞান বৰা। ডেৰগাঁৱতে নাই ঘৰ? মজা। এতিয়া গায়ন বায়ন কৰিলে, এতিয়া প্ৰহ্লাদ কৰিব। জয় বিজয় ওলোৱাৰ আগত ভিডিঅ' কৰিব নহ'লে, বাকী এতিয়া আমি কৰি আহিলোঁ জয় বিজয়। এতিয়া আকৌ দুইটাই কৰিম খণ্ড অমৰ্ক। দেহা খুব বেয়া, তেনেকৈ কৰি আহিলোঁ, মাত নাই। ৰাইজে ভালে পাইছে, খুব মানে চাপৰি হৈ আছে। সেয়ে বহুত মানে আমাৰ বাকী আমাৰ এয়া বিজনেছ আজি আমাৰ বহুত বঢ়িয়া লাগিলে কৰি বাকী আমাৰ চাইহিদো আজি আল্টিমেট বঢ়িয়া ছাপৰ্ট দিছে। সিহঁতে দুখ পাই গ'ল এটাইও, তাকে বেয়া লাগিছে। আজি চাব লাগিব, সিহঁতি আজি খন্দা অমৰক গাব, আজি চাব লাগিব, আজি ভিডিঅ' কৰিব লাগিব, আজি ভাইৰেল কৰিব লাগিব। পূৰ্ণানন্দ পাতি ৰেডি দৈত্য মেইন আজি ফাইনেন্স এইফালে মেকআপ চব নাচো এই ককাই ভাই। আজি মইনা পৰিয়াল নামঘৰত প্ৰতিজ্ঞা কৰি আহিছে, তাৰ প্ৰতিফল এয়া। আজিকালি চিপছ টিপছ খায়, প্ৰতিজ্ঞা প্ৰতিফল বৌ মানিছে দেই ল'ৰাটোৱে। বাকী নামানিলে মোক নাম্বাৰটো দিব আপুনি, মই কৈ থাকিম আপোনাক। নাই নাই মই নামাৰো বাৰু, বৌ হয় কিন্তু মানে এয়া প্ৰতিফল হয় নি? ভণ্টি নহয়, হেৰি ভাই বোৱাৰী দেই বাবা। অঁ তুমি বেছি মিতি ওলাব যাব নালাগে ভণ্টি বুলি ভাবি।
기억대 그동안 생각이 거버던 발비지 나다 발비지 나다 뭐라는 시점 뭐지 뭐야 그게 나다 걔는 갑자기 그것은 아무 노율에 국화를 집어온다다 머리 볼건처리 막 뭔지 뭐라기보다는 아미도유 밭에 양전아 오케이 나나 얼굴 털 많이 컸 아미도유 전 두이전 할머니 비조이 시선한 사람 날 거네 러브를 밤에 나를 나로 렉터 마로를 따로 커플을 걸고나게 거친 탔다 때릴 때보다 서러움을 먼저다 니때 아무도요 버리고 말시오 원하다 아마를 소목할 거만 아세장 kurbae Riso Broto 허사거리 살 허사거리 살 아와리시나 발거만 날 꾸는 전에 미스터 브롬판더 저 타비오 파이 저 타비오 나나 나를 밤에 누리 너 혹시 찢어